এইবাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক এক বিশেষ সন্মানেৰে সন্মানিত কৰিলে। জনপ্ৰিয় অভিনেত্ৰীগৰাকী পুনৰ কি সন্মানেৰে সন্মানিত হ'ল সবিশেষ জনাম আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে জানিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। আহক আজি ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক ৰংপুৰ সংস্কৃতি প্ৰাণ বঁটা হিচাপে সন্মানিত কৰিলে। তেখেতে সামাজিক মাধ্যমত লিখিছে যে ৰংপুৰ সংস্কৃতি প্ৰাণ বঁটা এক বিশেষ অভিধান। শিৱসাগৰ জিলাৰ একাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনখনিত অসমীয়া যুৱ মঞ্চই এই বিশেষ সন্মানেৰে সন্মানিত কৰি মোৰ অভিনয় যাত্ৰাক অধিক অনুপ্ৰাণিত কৰি তোলে। বিগত বছৰসমূহত বিভিন্ন বিশিষ্ট ব্যক্তিসকলক এই সন্মানেৰে আগবঢ়াই আহিছে। এইবেলি মোক এই সন্মানৰ যোগ্য বুলি বিবেচনা কৰাত মই নিজকে সৌভাগ্যশালী অনুভৱ কৰিছো। ৰঙালী বিহু সন্মিলনৰ আয়োজক সমিতিৰ লগতে অসমীয়া যুৱ মঞ্চ সমূহ বিষয়ববীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। এইদৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটি পোষ্ট শ্বেয়াৰ কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এই খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। ধন্যবাদ।